मुसलपुरावबो बाक्सा जिल्ला एबसुआ इमप्लिमेन्टेशन अफ बड' एकट 2020 खौ लानानै हानजा सुरदों। दिनै मिरु एबसुनि बिथोन बायदि आसामनि दाब दाब जिल्लाफोराव जिल्ला एबसु आफादफोरा इमप्लिमेन्टेशन अफ बड' एकट 2020 आयदाखौ लानानै हानजा सुरनानै सोमावसारनाय बायदिनो बाक्सा जिल्ला एबसुआबो जिल्लानि सदर मुसलपुराव बे हानजा सुरनानै सोमावसारनाय हाबाफारिखौ लायो। बे हानजा सुरनायखौ हाबाफारि बायदियै फ्लेग अफ खालामनानै बेखेवनानै होयो मिरु एबसुनि लोगो गाहाय नेतारि दिनेश ब्रह्मआ। बे हानजा सुरनाय हाबाफारियाव बाहागो लानानै बिथाङा बिटिआर गोरोबथा बायदियै पार्लामेन्टनि गोजां बोथोरनि जथुम्मा 2025 नि समाव 125थि संबिजिर बिल 2019 नि बायदियै भारतनि संबिजिरनि दफा 280 आरो 6थि फारिलाइखौ सोदांनाय कार्बि आंलं आरो डिमा हासा जिल्लायाव थाग्रा बर' कसारिफोरनो फारिलाइ जनजातिनि मर्यादा होनाय BKWSC खौ गामिनि फोसावथाय सिमा होनाय आरो बिसायख'थि खुंनायजों लोगोसे आबुं महर होनाय बिटिआरनि सिङाव थानाय फरायसालि आरो फरायसालिमा आरो बिटिआरनि बायजोआव थानाय बर' बिजोंनि फरायसालिफोरखौ ओनसोलारि खालामनाय सनितपुर आरो बिश्वनाथ जिल्लाफोरजों लोगोसे बिटिआरनि खोला बाहागोनिफ्राय उफ्रा गामिफोरखौ सोफादेरनाय हाग्रा मोनथाय आयेन 2006 नि दफाफोरनि सिङाव थागिबि सुबुंफोरनि हानि मोनथायखौ मोननाय ओनसोलाव दाथायारि दाथाय जौगाथायनि थाखाय 1500 कौटिनि स्पेसियेल डेभेलपमेन्ट पेकेज फोसावनायखौ थाबैनो होनो थाखाय जिल्ला बेंगिरिनि जोहै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो भारत सरकारनि नखर मन्त्रि अमित शाह गोसोखांथि बिलाइ गथायगोन होननानै खौरां बिजोंनि गेजेरजों बिथाङा फोरमायो। बे हानजा सुरनाय हाबाफारियाव बाक्सा जिल्ला एबसुनि आफादगिरि नन्देश्वर बर'जों जिल्ला आफादनि दैदेनगिरिफोर आरो गुबुन गुबुन दखरा आफादफोरनि बिबानगिरि रायजो राजाफोरखौ बाहागो लानायखौ नुनो मोनो। আমাক বাধ্য কৰাইছে আৰু আজি নিখিল পৌৰ ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ অসমৰ প্ৰায় 22টা জিলা সদৰত আমি আজি ৰেলী অনুষ্ঠান আজি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ অন্তৰালত আছে যে যোৱা 2020 চনৰ 27 জানুৱাৰী তাৰিখে যি বিটিআৰ চুক্তি হৈ গ'ল আৰু এই চুক্তিৰ যিবিলাক দফা আমি চেণ্ট্ৰেল চৰকাৰৰ পৰা অসম চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ ইয়াৰে কিছুমান দফাবিলাক ৰূপায়ণ কৰা হৈছে আৰু কিছুমান দফাবিলাক এতিয়া ৰূপায়ণ কৰিবলৈ বাকী আছে। সেই বাকী থকা দফাবিলাক অনতিপলমে ৰূপায়ণ কৰিবৰ কাৰণে আমি আজি ৰেলীৰ দ্বাৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আমি ইয়াত 8টা দফা আমি সন্নিৱিষ্ট কৰিছোঁ। প্ৰথমটো হ'ল আমি 2019 চনত যি 125 এমেণ্ডমেণ্ট এইটো ৰাজ্যসভাৰ টেবলিং কৰা হৈছিলে কিন্তু ইয়াত পাছ নহ'ল কিন্তু এই ৰাজ্যসভাৰ যি 2019 চনত যি টেবলিং কৰা হৈছিলে সেই আধাৰতে আমি 280 আৰ্টিকেল আৰু 6 শিডুল যি এমেণ্ডমেণ্ট সেইটো অনতিপলমে আমি বিল পাছ কৰিবৰ কাৰণে অহা যি শীতকালীন অধিৱেশন এই অধিৱেশনৰ আমি এই বিলটো পাছ কৰিবৰ কাৰণে আমি অমিত শাহ ডাঙৰীয়ালৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাওৰ প্ৰায় 60,000 আমাৰ বড়ো কছাৰীসকলে বসবাস কৰিছে। বিটিচি চুক্তিটো লিপিবদ্ধ কৰা আছিলে বিটিআৰ চুক্তিটো লিপিবদ্ধ কৰা আছে যে যিসকল কাৰ্বি আংলং ডিমা হাছাওৰ বড়ো কছাৰীসকল বসবাস কৰা আছে তেখেতসকলক ST হিলছ মৰ্যাদা দিব লাগে কিন্তু এইটো আজিলৈকে হোৱা নাই। এইটো কৰিবৰ কাৰণে আমি দাবী আমি সন্নিৱিষ্ট কৰিছোঁ আৰু 3 নম্বৰ দফাত আমাৰ ৰাখিছোঁ যে 6.3 বিটিআৰ চুক্তিত তাতে লিখা আছিলে যিবিলাক বড়ো মাধ্যমৰ মাতৃভাষা মাধ্যমৰ স্কুল LP স্কুল ME স্কুল হাই স্কুল আৰু কলেজ এইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে কিন্তু আজি দেখিছোঁ আজিলৈকে অসম চৰকাৰে একো প্ৰভিঞ্চিয়েলাইজ কৰা নাই। অনতিপলমে প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আজি আমি দাবী ৰাখিছোঁ আৰু 5 নম্বৰত আমি ৰাখিছোঁ বিটিআৰ চুক্তিত সন্নিৱিষ্ট কৰা আছিলে যে আমাৰ বিটিআৰখন পূবফালে গৈ পেলাই শোণিতপুৰ বিশ্বনাথলৈকে এক্সটেনশ্যন কৰা হ'ব। অলৰেডি 60টা গাঁও ইয়াৰ অন্তৰ্ভুক্ত কৰিলে আমি দাবী কৰিছোঁ আৰু 300তকৈ বেছি অধিক গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী ৰাখিছোঁ আৰু তাৰ বাহিৰেও
আমাৰ 5টা জিলা যি কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামোলপুৰ যি দক্ষিণ ফালৰ আমাৰ যিবিলাক গাঁও আছে যিবিলাক 2003 BTC চুক্তিৰ অন্তৰ্ভুক্ত নহ'ল সেই ৰৈ যোৱা গাঁওবিলাক আমি পুনৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দাবী ৰাখিছোঁ আৰু 7 নম্বৰত আমি ৰাখিছোঁ 2006 চনৰ যিটো ফৰেষ্ট ৰাইট এক্ট ইয়াত লিখা আছিলে যিবিলাক ট্ৰাইবেলসকলে য'ত হাবি জংঘলে বসবাস কৰে তেওঁলোকক মাটি অধিকাৰ দিয়া মাটি তাতে থাকিব পৰা যি সুবিধা প্ৰদান কৰিছিলে কিন্তু আজিলৈকে অসম চৰকাৰে এই আইনটো বলবৎ কৰা নাই এই আইনটো বলবৎ কৰি পেলাই যিসকল ট্ৰাইবেলসকলে হাবি জংঘলত বসবাস কৰি আছে তেখেতসকলক মাটি প্ৰদান দিবৰ কাৰণে আমি দাবী ৰাখিছোঁ আৰু ইয়াত আমি ৰাখিছোঁ যে বিটিআৰ চুক্তিৰ এটা দফা আছিলে দফাত সন্নিৱিষ্ট কৰা আছিলে যে 1500 crore টকা যিবিলাক শিক্ষা অনুষ্ঠান যিবিলাক ডেভেলপমেণ্ট পেকেজ এইবিলাক বনাবৰ কাৰণে প্ৰদান কৰা হৈছিলে কিন্তু আজিলৈকে 1500 কোটি টকা চেণ্ট্ৰেল চৰকাৰ অসম চৰকাৰে মুকলাই দিয়া নাই অনতি পলমে 1500 crore টকাটো মুকলাই দি পেলাই এই বিটিআৰখন এটা পূৰ্ণাংগ বিটিআৰ হিচাপে প্ৰতিষ্ঠা কৰা তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তাৰপৰা 8 নম্বৰ দফাত আমি ৰাখিছোঁ যিবিলাক এক্স NDP যিবিলাক এতিয়ালৈকে জেলত আছে আৰু যিবিলাক এক্স NDP যিবিলাক কেছবিলাক বিভিন্ন সদৰ থানা যিবিলাক কেছ হৈ আছে এই কেছবিলাক অনতি পলমে উদ্যোগ কৰি পেলাই আৰু যিবিলাক জেলত আছে যি NDP সকলক জেলৰ পৰা মুকলি কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজি ৰেলীৰ দ্বাৰা আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি 8 দফা লৈ পেলাই আমি আজি স্মাৰকপত্ৰ কৰিম আৰু আমাৰ যে ৰেলী লোৱাৰ যি উদ্দেশ্য এইখিনি তেখেতসকলে আমি অফিচিয়েলি বহুতবাৰ আলোচনা কৰিলোঁ আৰু তেখেতসকলে যোৱাবাৰ যি পাৰ্লিমেণ্ট ছেশ্যন এই পাৰ্লিমেণ্ট ছেশ্যনত বিটিআৰটো এটা পূৰ্ণাংগ এটা তেওঁলোকে আইনগতভাৱে তেওঁলোকে মৰ্যাদা দিম বুলি আমাক কথা কৈছিলে কিন্তু ৰাজনৈতিকভাৱে হোৱা নাই অফিচিয়েলি হৈছে সেইকাৰণে আমি আগন্তুক যি শীতকালী অধিৱেশন পাৰ্লিমেণ্টত ইয়াৰ অতি সোনকালে আমাৰ 280 আৰ্টিকেল আৰু 6 যি এমেণ্ডমেণ্ট এক্ট এইটো পাছ কৰি পেলাই বিটিআৰটো এটা পূৰ্ণাংগ বিটিআৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আজি অনুৰোধ জনাইছোঁ नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो